যে নো ভেলেণ্টাইন বীৰ জোৱানসকলক মানে শ্ৰদ্ধাঞ্জলি দিছে আৰু তলত লিখি দিয়ে নো ভেলেণ্টাইন। আৰু এটা কথা চাওক, আপোনাক এটা লাক্সাৰিয়াছ লাইফ দিয়া হৈছে, টকা পইচা সা সম্পত্তি ধেৰ এটা লাক্সাৰিয়াছ লাইফ একদম দিয়া হৈছে, কিন্তু আপোনাক ভাল পোৱা যদি এজন মানুহ নাথাকে এই পৃথিৱীত, আপুনি শান্তিত থাকিব পাৰিবনে? বা আপুনি হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল মনজিত বৰা ব্লগছ। 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা যি পুলৱামা এটেক হৈছিল, তাত আমাৰ 40 জন জোৱান শ্বহীদ হৈছিল। সেই জোৱানসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁলোকক শ্ৰদ্ধাঞ্জলি দি ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আজি ৰাতিপুৱাৰ পৰা কিছুমান পষ্ট দেখি আছোঁ। একচুৱেলি আজি ৰাতিপুৱা পোৱা বুলি নহয়, কালিৰ পৰাই দেখি আছোঁ। আজি 14 ফেব্ৰুৱাৰী আৰু কালি 13 ফেব্ৰুৱাৰীৰ পৰাই মই দেখি আছোঁ। ভিডিঅ'টো আজিয়ে বনাইছোঁ আৰু আজি আপোনালোকক আপলোড কৰিম, আপোনালোকক দিম। আৰু কিছুমান পষ্ট দেখা পাই আছোঁ যে নো ভেলেণ্টাইন বীৰ জোৱানসকলক মানে শ্ৰদ্ধাঞ্জলি দিছে আৰু তলত লিখি দিয়ে নো ভেলেণ্টাইন। মানে ভালপোৱা ভেলেণ্টাইন ডেক বৰ্জন কৰিব লাগে আৰু শ্বহীদসকলক মানে শ্ৰদ্ধাঞ্জলি দিয়া তেনেকৈ দেখুৱাইছে। এইটো কিয় ভালপোৱা কিয় বৰ্জন কৰিব লাগে? চাওক, এটা কথা চাওক, বস্তুটো গোটেই নিগেটিভলি নলয়, পজিটিভলি কিয় নলয়? আজি যে বীৰ জোৱানসকল যে শ্বহীদ হৈছে, কি কাৰণে শ্বহীদ হৈছে? তেওঁলোকে দেশক ভাল পাই কাৰণে শ্বহীদ হৈছে। ভাল পায় দেশক তেওঁলোকে। আজি আপোনাৰ ঘৰৰ ওচৰত চাওক বা আপোনাৰ ঘৰৰ এৰিয়াটোৰ ওচৰত চাওক, হাজাৰ হাজাৰ ল'ৰা, বহুত ল'ৰা দৌৰি আছে। কিয় দৌৰি আছে? পুলিচৰ কাৰণে দৌৰি আছে। কাৰণ কিয়? তেওঁলোকে ভাল পায়। এই প্ৰশাসন যিটো ব্যৱস্থা, পুলিচ হওক, আৰ্মি হওক, নেভি হওক, এই যিটো ব্যৱস্থা, এই যিটো চাকৰিত হওক, চাকৰি বুলিয়ে কৈছোঁ, এইবিলাকৰ কাৰণে কিছুমান ল'ৰা ছোৱালী পাগল হৈ থাকে। আৰ্মিৰ কাৰণে কিছুমান ল'ৰা ছোৱালী পাগল হৈ থাকে। বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে আৰ্মিত যাবলৈ নাপায়, ডিপ্ৰেশ্যনত ভুগি যায়, ডিপ্ৰেশ্যনত গুচি যায়। এনেকুৱা ল'ৰা ছোৱালীও আছে। এই বস্তু দুটা কানেক্ট কৰি কিয় নিদিয়ে? এনেকুৱা এটা দিনত বীৰ জোৱানসকল শ্বহীদ হৈছিলে, যিটো দিন ভাল পোৱাৰ দিন আছিলে, এটা প্ৰেমৰ দিন। দুটা বস্তু কানেক্ট কৰি কিয় নিদিয়ে? চাওক, আপুনি ভেলেণ্টাইন ডেক যিমানেই ট্ৰল নকৰে কিয়, এটা কথা জানি লওক, প্ৰেম অবিহনে আপুনি জীয়াই থাকিব নোৱাৰে। প্ৰেম হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ফিলিংছ। তাৰ ওপৰত একোৱেই নাই, একোৱেই নাই তাৰ ওপৰত। আৰু যে ভেলেণ্টাইন ডেক লৈ ট্ৰল কৰি থাকে, ভেলেণ্টাইন ডেক বহুতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ভাবে, মানে কি থাকিব নোৱাৰে নেকি? আপোনাৰো থাকিব পাৰে, মোৰো থাকিব পাৰে। মোৰ বাৰু নাই, মই ছিংগল, কিন্তু মোৰ নাথাকিলে বুলি যে বেলেগৰ নাথাকিব, সেইটো কি নহয় নেকি? কোনোবাই প্ৰেম কৰিছে, তাক কৰিব দিয়ক না। প্ৰেম ভালহে পাইছে, তেহেঁতৰতো বিপৰীতে যোৱা নাই, প্ৰেমহে কৰিছে, তেহেঁতি কৰিব দিয়ক না। তেহেঁতৰ লগত ইমান জ্বলন কিয়? তেহেঁতক ইমান জ্বলিব লগা কি আছে? তেহেঁতৰ লগত কৰিব দিয়ক প্ৰেম। আৰু এটা কথা জানি লওক, এই বৰ্তমান সময় বুলি নহয়, এই প্ৰেমৰ কাৰণে পৃথিৱীৰ 80% চিনেমা প্ৰেমৰ আধাৰত বনোৱা হয়। আৰু প্ৰেমৰ কাৰণে পৃথিৱীৰ ডাঙৰ ডাঙৰ যুদ্ধ হৈছে। আপোনালোকে যদি ভিতৰৰ থিমটো চাই, ৰাম ৰাৱণৰ যুদ্ধ কি কাৰণে হৈছিল? প্ৰেমৰ কাৰণে। মহাভাৰতৰ যুদ্ধ কি কাৰণে হৈছিল? প্ৰেমৰ কাৰণে। মহাভাৰতৰ যুদ্ধ সম্পত্তিৰ কাৰণেও হৈছিলে, কিন্তু আৰু এটা যদি থিম চাবলৈ যায়, প্ৰেমৰ কাৰণেও মহাভাৰতৰ যুদ্ধ হৈছিল। গতিকে দুইটা বস্তু কানেক্ট কৰি কিয় নিদিয়ে? ভেলেণ্টাইন ডে ইমান ট্ৰল কিয়? ভেলেণ্টাইন ডে এইটোৰ ওপৰত নহয়, ভেলেণ্টাইন ডে টপিকেই বেলেগ। ভেলেণ্টাইন এজন মানুহৰ নাম আছিল। তেওঁ ৰোম দেশত বাস কৰিছিল। তেওঁ প্ৰেম কৰাৰ কাৰণে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল, আৰু সেইকাৰণে তেওঁক 14 ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইন ডে হিচাপে পালন কৰা হৈছিল। এই টপিকটো যদি নাজানে, ডেছক্ৰিপশ্যনত মই লিংক দি দিম। মই আগতে ভিডিঅ' মই বনাইছিলোঁ ভেলেণ্টাইন ডেৰ ওপৰত, আৰু ডেছক্ৰিপশ্যনত মই লিংকো দি দিম। আপোনালোকে গৈ চাবগৈ ভেলেণ্টাইন ডে কিয় পালন কৰা হয়। দুইটা বস্তু কানেক্ট কৰি দিয়ক। আজিৰ দিনটোত, 14 ফেব্ৰুৱাৰী দিনটোত আমাৰ বীৰ জোৱানসকল শ্বহীদ হৈছিল। তেওঁলোকে দেশক ভাল পাই কাৰণে শ্বহীদ হৈছিল, আৰু এনেকুৱা এটা দিনত শ্বহীদ হৈছিল যিটো দিনেই আছিল ভাল পোৱাৰ দিন। দুইটা বস্তু কানেক্ট কৰি দিয়ক, তাৰ বিপৰীতে নাযাব। আৰু এটা কথা চাওক, আপোনাক এটা লাক্সাৰিয়াছ লাইফ দিয়া হৈছে, টকা পইচা সা সম্পত্তি ধেৰ এটা লাক্সাৰিয়াছ লাইফ একদম দিয়া হৈছে, কিন্তু আপোনাক ভাল পোৱা যদি এজন মানুহ নাথাকে এই পৃথিৱীত, আপুনি শান্তিত থাকিব পাৰিবনে? বা আপুনি জীয়াই থাকিব পাৰিবনে? বহুতে কয় ভেলেণ্টাইন ডে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ, তইতো কি বেয়া নেকি? আৰে ভালহে পাইছে, পাব দিয়ক না। তাৰ লগত ইমান ট্ৰল কিয়? চবৰে থাকিব পাৰে। আৰু এটা কথা শুনক, কথাটো শুনিবলৈ অলপ বেয়া যদিও, এই যে বীৰ জোৱানসকল অকল পুলৱামা এটেকতে শ্বহীদ হোৱা নাই, বৰ্তমানো বীৰ জোৱানসকল শ্বহীদ হৈ আছে, বা আগতেও হৈছিলে। তেওঁলোকক আমি ইমান সৰুনে?
দুইটা বস্তু কানেক্ট কৰি দিয়ক তেওঁলোকে দেশক ভাল পায় কাৰণে দেশখনক ভাল পায় কাৰণে তেওঁলোক শ্বহীদ হৈছিলে আপুনি মই হয়তো বুজি নাপাম যে আৰ্মিৰ কাৰণে পুলিচৰ কাৰণে কিছুমান ল'ৰা একদম বেলেগ এটা জোচত আছে থাকে আৰু বহুত ডিপ্ৰেশ্যনো গুচি যায় নাপায় চাকৰি নাপায় পুলিচৰ বা আৰ্মি চাকৰি নাপায় বহুত ল'ৰা ডিপ্ৰেশ্যনত গুচি যায় তেনেকুৱা উদাহৰণ আছে আপুনি আপোনাৰ এৰিয়াটোত চাওক তেনেকুৱা উদাহৰণ ধেৰ পাব গতিকে দুইটা বস্তু কানেক্ট কৰি দিয়ক আৰু ভিডিঅ'টো আজি ইমানেই আছিলে অকণমান কিবা এটা ক'ব চেষ্টা কৰিলোঁ মানে পষ্টবিলাক দেখি ভাবিছিলোঁ কিয় এনেকুৱা হৈ আছে যি মৰমৰ কাৰণে তেওঁলোক শ্বহীদ হ'ল সেই মৰমবিলাকক অৱহেলা নকৰিব তেওঁলোক দেশক ভাল পাই কাৰণে শ্বহীদ হৈছে আকৌ কৈছোঁ বস্তুটো নিগেটিভলি নল'ব পজিটিভলি লওক ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব